গাইজ এইখন দলং এতিয়া খোজকাঢ়ি কাঢ়ি গৈ আছো অলপ আগৰ পিনে। তো হাই গাইজ, গুড মৰ্নিং। এতিয়া বাজিলে 10টা আৰু আজি মই গৈ আছোঁ তিনিচুকীয়াৰ পৰা ধলাশদিয়া। আৰু ধলাশদিয়া কিয় গৈ আছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছে। তো বলক হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেয়া পাচ্ছি না, আজি প্রায় 15 দিন তারপর নাহে গাড়ি ফটো বলি গো কিবা বলি গো। হ্যালো, গুড মর্নিং। তো গাইজ ফাইনেলি আহি পালোঁ এইখন ধলাশদিয়া দলং। আৰু এইখন অসমৰ আটাইতকৈ দীঘল দলং, ডক্টৰ ভূপেন হাজৰিকাৰ সেতু। আপোনালোকে চাই লওক এবাৰ। গাইজ এইখনে দলংখন বহুত দীঘল। দলংখনৰ দীঘল হ'ল আপোনাৰ 9.500 কিলোমিটাৰ। এয়া চাই লওক, এইটো ব্ৰহ্মপুত্ৰ নদী। গাইজ এইখন দলং এতিয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ অলপ আগৰ পিনে। আৰু পাছত আমাৰ গাড়ী আছে, গাড়ী আহি আছে। তাৰপিছত আৰু ঘৰত যাম আমি। ভিডিঅ'টো চাই থাকক। গাইজ এয়া সেইখন আগত গাড়ী আমাৰ, সেইখন গাড়ী আহি পালে। এতিয়া আৰু ঘৰত যাওঁ। তো বলক।
মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ